তো হেল্ল' গাইজ হোৱাটছআপ কি খবৰ কৰোঁ আশা কৰোঁ সকলো ভালেই আছে আৰু মই আজি আছোঁ বৰ্তমান নলবাৰীত মানে হ'ল আমাৰ মানে মোৰ ঘৰৰে ওচৰতে ইয়াতে নলবাৰীত ইয়াতে মানে এখন যজ্ঞ চলি আছে আৰু যজ্ঞখনৰ নাম কি মই কি জানো कहाँ से आते हैं ই নাজানে ইয়াক মানে লৈ আহিলোঁ লৈ অহাৰ পিছত মানে কি হৈছে মই যেতিয়া সৰু আছিলোঁ কিমান মান সৰু আছিলোঁ আপোনাৰ যেতিয়া মানে ধৰি লওক মই ক্লাছ 4 আছিলোঁ তো ক্লাছ 4-3 মানত থাকোঁতে আহিছিলোঁ তেতিয়া মানুহ কিমান আছিল নাজানো আৰু এতিয়া চাওক মানুহ আৰু গোটেই মানে ভিতৰত যাই কিনে মানে বাকীখিনি মানে মন্দিৰটোৰ ৰহস্য সি গোটেইবিলাক কৈছোঁ আৰু মানুহ চাওক পূৰা একদম মানুহ চাওক না সেইখন এইখিনি দেখিছে মানুহ আৰু এইফালে চাওক মানুহ পূৰা একদম মানুহৰ ভিৰ চাওক পূৰা কিমান আছে চাওকচোন আন্তাজত আৰু মানে আমি মন্দিৰৰ ভিতৰলৈকে গৈ পোৱাই নাই মানে আৰু এইখিনিৰ পৰাই ইমান মানুহৰ ভিতৰত কিমান মানুহ হ'ব পাৰে মনত কি মানে কিবা এটা কওঁ এতিয়া কথাটো হ'ল মোক এই কৈছিল গুৱাহাটীতে যে মোৰ আজি সৰু ভাইটিৰ বাৰ্থডে বেলৰ তলত ঠগি দিব ঠগি খাব যাওঁ তো মই গতিকে ঘৰৰ পৰাই হাইনেটো লেতেৰা পিন্ধি গুচি আহিছোঁ বা ইয়াতে আহি মানুহ ধুনীয়া ছোৱালী আৰে নহয় মানে ইমান যে মানুহ আহে মই ভবাই নাই ইমান সৰু থাকোঁতে আহিছিলোঁ আজি আপোনাৰ 10-12 বছৰ পিছত আহিছোঁ আৰু এনেকৈ মানুহৰ ভিৰৰ মাজেৰে আহি পালোঁ ডাইৰেক্ট মন্দিৰলৈ আৰু এই মন্দিৰটোৰ নাম হৈছে থেথা গোসাঁই থান আৰু মই যিমান দূৰ জানো মানে এই মন্দিৰটো মানে হৈছিল যে আপোনাৰ প্ৰায় 19 শতিকাত মানে এক টুকুৰা মানে মাটি আছিল মানে অলপমান মাটি আছিল সেই মাটিখিনিতে মানে মন্দিৰ এটা বনাইছিল আৰু সেই তেতিয়াৰ পৰা এতিয়ালৈকে মানে হৈয়ে আছে মানে মন্দিৰটো আৰু মানে এই মন্দিৰটো মানে কিছুমান প্ৰমাণ টাইপৰ থাকে ন তো এইটো হ'ল মানে এই সৰু পোৱালি যে কিছুমানৰ মাত নোলায় তো ইয়াৰে মানে আখৈ আৰু লাৰু যদি মানে দিয়ে আৰু মানে খায় তেতিয়া মানে মাত ওলাই যায় মানে সৰু পোৱালি ময়ো খাইছিলোঁ সৰু থাকোঁতে তো আৰু এই ভিডিঅ'টোত মানে বেছি মানে ক'ব নোৱাৰিম কাৰণ বহুত বেছি মানুহৰ মানে হাল্লা হৈছে আৰু মানে ভালকৈ বুজি নাপাব আৰু ইয়াতে হৈছে প্ৰসাদ বিতৰণ আৰু মানে যিহেতু বহুত মানে মন্দিৰ মানে স্থায়ী মানে তেনেকুৱা টাইপ মন্দিৰ নাই যে ওপৰত টিং দিয়াকৈ তেনেকুৱা টাইপ নাই মানে তো সেইকাৰণে ইয়াৰ পৰা প্ৰসাদো দিয়া হয় ইয়াতে চাওক এনেকৈ মানে ইয়াৰ পৰা প্ৰসাদ দিয়া হয় মানুহে পূৰা লাইন ধৰি আছে এইটো চাইডে যেনেকৈ লাইন মন্দিৰটো সেইটো চাইডতো সেনেকুৱা লাইন আৰু ভিতৰৰ মানুহ চাওক না কিমান মানে হাজাৰ মানুহ আছে চাওক বহুত মানুহ আছে আৰু ইয়াতে বৰ্তমান নাম হৈ গ'লে মানে নাম চলি আছে এতিয়া তো এইটো বয়স নাই গম পাইছে না এইটো বয়স নাই কিয় মানে যি মানে দেখা পায় তাকে লগা হয় আকৌ আৰু এইকেইটা চাওকচোন ইয়াতে মাত্ৰ 20 টকা মানে মাত্ৰ 20 টকা আৰু আমি গুৱাহাটীত যদি কিনিব যাওঁ 50 টকা 100 টকা লৈ ল'ব তাই তলততো নিদিয়ে একদম ইয়াতে কেৱল 20 টকা মাত্ৰ মই ভাবিছোঁ মই এটা লৈ ল'ম ইয়াৰে 20 টকাতে পাইছোঁ এইটো পিংক কালাৰ এইটো হৈছে শহাপহু আমাৰ এইটো শহাপহু তাৰপিছত এইটো আৰু ময়ো 20 টকাতে লৈ ল'লোঁ এইটো আৰু এইটো কেনেকুৱা লাগিছে কওকচোন কমেণ্ট কৰি জনাওক মানে মোৰ চইচটো কেনেকুৱা ভাল নে বেয়া কওক আৰু এইবিলাক দেখিলেই পূৰা একদম সৰু কাললৈকে পূৰা মনত পৰি যায় আৰু এনেকুৱা এখন গাড়ীয়ে এই যজ্ঞখনতে মই সৰু থাকোঁতে মানে গাড়ীখন নিদিলে মই খিচাৰি নাখাওঁ বুলি কৈ দিছিলোঁ আৰু সেই তেতিয়াৰ পৰা আজিৰ দিনটোলৈকে মনত আছে প্ৰায় 10-12 বছৰ আগৰ কথা আৰু এইবিলাকে গাঁৱৰ মানে স্মৃতি বুলি ক'লে এইবিলাক দেখিলে কিবা এটা মানে মনত পৰি যায় আৰু বহুত বেছি আৰু এনেকৈ গাঁৱত আহোঁতে মানে দেখিলোঁ যে গাঁৱত খেল চলি আছে আমাৰ মানে গাঁৱৰে হয় একদম মানে ঘৰৰ কাষতে খেল চলি আছে মোৰ ঘৰ এইখিনিত পথাৰখন পাৰ হৈ কিনে আৰু ইয়াতে চলি আছে খেল বলক এতিয়াতো খেলৰ ফাললৈকে যাওঁ ডাইৰেক্ট বৃদ্ধসকলত বলিং কৰাটো সহজ কথা নহয় আজিৰ তাৰিখত আমি আৰু তাতে মানে যিজনে মানে আপোনাৰ এংকৰিং কৰি আছে পুৰা একদম মানে কৈ আছে কমেণ্ট্ৰি কৰি আছে যিজন মোৰ দাদাই হয় তো তাতে যাম এই দ্বিতীয় অভাৰৰ প্ৰথমটো 6 কোবাবলৈ সক্ষম হৈছে দ্বিতীয় অভাৰত খেলৰ মাজতে একদম বুট লৈ খেল পোহৰৰ ব্যৱস্থাত থকা কমেণ্ট্ৰি কৰি থকা মানুহজনে কি বল সেইফালে নাচা এতিয়া বেয়া কমেণ্ট্ৰি কৰি আছে চোন পুৰা একদম শকত হ'লেও পুৰা একদম মজা কমেণ্ট্ৰি কৰি আছে কমেণ্ট্ৰি মানে কি মানে আমি এতিয়া বৃদ্ধ বয়সত আমি এতিয়া ছেক্ৰেটাৰী হৈ খেলা চলাই আছোঁ আমি এতিয়া কমেণ্ট্ৰি কৰি খেলা চলাই মজা লৈ আছোঁ কাৰণ এতিয়াতো আমি খেলা বয়স নাই গতিকে সেনেকেই খেলিব লাগিব আজি মানে কি ফাইনেল খেল আজি হৈ আছে নেকি না আজি আমি ফাইনেল পাতিমেই কাৰণ কি আমাৰ এতিয়া চাকৰি বাকৰি কৰা মানুহ আমি ছুটি লৈ পেলাই আমি বৰ্তমান খেলা চলাই আছোঁ আমি 3 দিন ছুটি লৈছোঁ আমি গোটেইকেইটা চাকৰি কৰা আমি কমিটি যিখিনি মানুহ আছোঁ গোটেইকেইটা চাকৰি কৰা গতিকে আমি কালি অফিচ জইন কৰিবই লাগিব গতিকে আজি আমি যেনে তেনে আমি ফাইনেল খেল পাতিম
আৰু মানে কালিও হৈছিল ন কালি হৈছিল। কালি মানে ক'ৰ মানে হৈছিল মানে যিহেতু মানে গাঁৱৰে হয় আৰু মানে কৈছে মোৰ গাঁও ক'ত নলবাৰী হয় নলবাৰী বৰভাগত আৰু ইয়াৰে খেল হয় তথাপিতো মানে ক'ৰ হৈছিলে মানে কালিৰ মানে কিবা টিম বুলি কথা নাই টিম বাহিৰৰ পৰা আহিছে গুৱাহাটীৰ ল'ৰাও আহিছে ৰঙিয়াৰ ল'ৰা আহিছে ডিমুৰ ল'ৰা আহিছে সকলোৰ পৰা আহিছে কাৰণ এইখন আমি অসম ভিত্তিত বুলি আমি ঘোষণা কৰা নাই কিন্তু অসম ভিত্তিত আজিকালি খেলবিলাক কি হয় আজিকালি খেলবিলাক সলনি হৈছে আগত টিম খেলবিলাক কেনেকুৱা আছিল গাঁৱৰ অমুক গাঁৱৰ পৰা টিম আহিছে অমুকৰ পৰা টিম আহিছে কিন্তু আজিকালি তেনেকুৱা নাই আজিকালি ফাইনেন্স কৰে টিম বলাৰ বেটছমেন কিনি খেলিবলৈ আহে গতিকে ইয়াৰ পৰা এটা তাৰ পৰা এটা সেনেকৈ সংযোগ কৰি টিমবিলাক মানে গঠন কৰা হয় আৰু এইটো কিমান এইটো ফাৰ্ষ্ট প্ৰাইজ এইটো ফাৰ্ষ্ট প্ৰাইজ আৰু এইটো ছেকেণ্ড প্ৰাইজ ছেকেণ্ড প্ৰাইজটো দেখাই দিছোঁ ছেকেণ্ড প্ৰাইজ আৰু এই দুটাতকৈ দুটা বিশেষ আছে এই দুটা বিশেষ এই বিশেষ দুটা মই কৈ দিছোঁ এইটা বিশেষ কি বিশেষ মানে এই দুটা বিশেষ মানে আমাৰ যিখিনি কমিটি আমাৰ ইয়াতে কোনো ধৰণৰ দল আমি জইন কৰা নাই আমি কিছুমানত মানে কমিটি জইন কৰিলে অন্যায় হয় কমিটিৰ ফালৰ পৰা মানে জইন কৰা নাই মানে কোন ধৰণৰ দল নাই আৰু কমিটিৰ ফালৰ পৰা যিহেতু দল নাই আমি খেলখন অকল পাতি আমি তাতেই থকা নাই খেলখন আমি নিজেও খেলিছোঁ গতিকে আমাৰ মাজতে আমি এখন লীগ খেল অনুষ্ঠিত কৰিছোঁ আৰু সেই লীগ খেল দুটাত এইটো বিজয়ী দলক দিয়া হ'ব এইটো আৰু এইটো বিজিত দলক দিয়া হ'ব আৰু এনেকৈ প্ৰাইজ চাইজ মানে দি দিছে মানে ধুনীয়াকৈ চাই লৈছোঁ আৰু মই বেছি মানে ৰখি থাকিব নোৱাৰোঁ কাৰণ মই যাব লাগিব গুৱাহাটীলৈ কাৰণ দেৰি হৈ যাব ৰাতি হৈ আছে তো আৰু গাইছ এনেকৈ মানে মই গাঁৱত আহিছিলোঁ আৰু মানে কমেণ্ট্ৰি কৰা দাদাজনক ডাইৰেক্ট উঠাই লৈ কিনে গুচি আহিলোঁ আৰু এই ভিডিঅ' কমেণ্ট্ৰি মানে ছেক্ৰেটাৰীও কমেণ্ট্ৰি কৰিব লাগে ছেক্ৰেটাৰী আৰু কমেণ্ট্ৰি দুটাই কৰি আছোঁ তো মানে দাদাই দুটা বস্তুৱে মানে চম্ভালি আছে তাতে আমি কমেণ্ট্ৰি কাৰণে বেলেগ মানুহ মাতিছোঁ মানে মানুহজন আহি পোৱা নাই আহি নোপোৱাৰ কাৰণে এইখিনি সময়ত মই মিলাই দিছোঁ মই অলপ চলপ কৰোঁ মই নাজানো ইমান আৰু নাজানো মানে কি আৰু দাদাৰো এটা ইউটিউব চেনেল আছে ইউটিউব চেনেলতো যিহেতু জানে তো এটা আমি জানে ন ইউটিউবত কৈ থাকিলে মানে কিবা এটা অভ্যাস আহি যায় তো সেই হিচাপত দাদাৰো এটা ইউটিউব চেনেল আছে ইউটিউব চেনেলটোৰ নামটো কৈ দিয়া দিনমণি 360 বুলি আছে আপোনালোকে অলপ হেল্প কৰি দিব ধ্ৰুৱটো আছেই ভাইটি আৰু তোমাকো ধন্যবাদ দিছোঁ মানে আমাৰ এই খেলখন যে তুমি ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছা মানে কি হয় মোৰ মানে কি হ'ল আপোনালোককো জনাই আছোঁ গাঁৱত আহিলে মানে কিবা এটা ভাল লাগে মানে আপোনালোকক ভিউজ বুলি নহয় আপোনালোকক কিবা দেখাই কিনে ভাল লাগে যে এনেকুৱা স্পৰ্টছ মিডিয়া আমাৰ গাঁৱতো আছে এনেকুৱা টাইপ চলাই আৰু তো এইটো কাৰণে নৰ্মেল ভিডিঅ' হয় তথাপিতো আপোনালোকক দেখাবৰ কাৰণে বিচাৰিছোঁ মই আৰু মেইনলি কি হয় মানে গাঁৱৰ পৰিৱেশ কেনেকুৱা বহুতে গাঁৱৰ এতিয়া বাহিৰ টাউনৰ মানুহবিলাকে মানে গাঁৱত খেলিবলৈ সময় সুবিধা নাপায় মানে গাঁৱতো আমাৰ এনেকুৱা খেল হয় গাঁৱতো হয় মানে এবাৰ ঘূৰাই দিয়া এনেকৈ খেলখন চাই লওক মানে গুৱাহাটীত হ'লে আমি যেনেকৈ বাহিৰত খেল চাব যাওঁ তো ঠিক পূৰা একদম মোৰ ঘৰৰ কাষতে হৈছে এখন খেল চাই লওক পূৰা একদম মজাকৈ সজাই লৈছে খেলখন তো বাকী ভিডিঅ'টো কেনেকুৱা পালে কি কথা জনাব নৰ্মেল ভ্লগ আছিল একদম নৰ্মেল ভ্লগ আছিল তো তথাপিতো এতিয়ালৈকে যদি নতুন যদি আছে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু দাদাৰ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে হেল্প কৰি দিব আৰু মোক অকল হেল্প কৰি নহয় আমাৰ আজিকালি মানে ইউটিউবাৰ বহুত হৈছে যদিও চবকে ছাপোৰ্ট কৰি যাব চবেই চবকে ছাপোৰ্ট কৰিব লাগে আৰু ইয়াকো ছাপোৰ্ট কৰি যাব আপোনালোকে ই বহুত ধুনীয়া ভিডিঅ' বনাই চেষ্টা কৰোঁ আৰু মানে আপোনালোকৰ ভিডিঅ'টো চাবচোন মানে মই ক'লে নহ'ব আপোনালোকৰ ভিডিঅ'টো চাব চালে গম পাব থাম্বনেইল পোৱালৈকে চাব তেতিয়াই আপোনালোকে ছাপোৰ্ট কৰিব গতিকে ছাপোৰ্ট কৰি যাব ইয়াক তো এতিয়া বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম তো কি আৰু বাই বাই